নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আমাৰ গোলাপ ফুলজুপি কেনেকৈনো ৰাখিছোঁ তাকে চাওঁ। চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে। ফুলি আছে। আমাৰ এই গোলাপ ফুলজুপি মাটিতে ৰুই থৈ দিছোঁ। মাটিত ৰুলে এটা কাৰণে ভাল আৰু সিহঁতি নিজৰ ইচ্ছা অনুসৰি সাৰ পানী গ্ৰহণ কৰিব পাৰে। তাৰ উপৰিও এই ফুলজুপি ৰ'দ পৰা ঠাইত ৰাখিছোঁ, মুকলি ৰ'দ পৰা ঠাইত। এই ফুলজুপিত গোবৰ সাৰহে ব্যৱহাৰ কৰিছোঁ। আমাৰ ঘৰত গৰু গোবৰ আছে কাৰণে গৰু গোবৰহে দিওঁ। চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে। এইবোৰ ফুলি মৰহিছে, এইবিলাক মৰহিছে, এইবিলাক মৰহিছে। এই পাহি এপাহি লগতে কলি এটিও আছে। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই যদিহে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। ধন্যবাদ।